নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইয়াত অসমৰ পুৰণি সাহিত্য সংস্কৃতিৰ বিষয়ে কিছুমান কথা আপোনালোকক অৱগত কৰাবৰ বাবে চেষ্টা কৰিম। গতিকে আপোনালোকে সদায় আপোনালোকৰ দিহা পৰামৰ্শ তথা সহায় সহযোগিতাৰে মোক উৎসাহিত কৰি যাব বুলি আশা কৰিছোঁ। আজি অসম দিৱস অৰ্থাৎ চুকাফা দিৱস। গতিকে ইয়াৰ লগতে সংগতি ৰাখি এটি চমু দফা তৈয়াৰ কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। মধ্যযুগত ব্ৰহ্মপুত্ৰ উপত্যকাত সাতৰাজ মাৰি একৰাজ কৰি আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি বৰ অসমৰ ভেটি স্থাপন কৰা স্বৰ্গদেউ চাওলুং চুকাফাক স্মৰণ কৰিয়ে এই চুকাফা দিৱস অৰ্থাৎ অসম দিৱস পালন কৰা হয়। 1215 খ্ৰীষ্টাব্দত দক্ষিণ চীন দেশ আৰু উত্তৰ পশ্চিম উজনি ব্ৰহ্মাৰ মাওলুং ৰাজ্যৰ পৰা চুফৈদৰ কোঁৱৰ চুকাফাই নতুন ৰাজ্য অধিগ্ৰহণৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকা অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। সৰুৰে পৰা তেওঁ বৰ স্বাভিমানী কোঁৱৰ আছিল। সেই সময়ৰ ৰজা চুক্ৰাংফাৰ লগত ৰাজসিংহাসনৰ বাবে অৰিয়াউৰি লগাত 9000 সৈন্য, এজন বুঢ়াগোহাঁই, এজন বৰগোহাঁই, 3 গৰাকী কুঁৱৰী, 8জন উচ্চ বিষয়া, পবিত্ৰ হেংদাং, এহাল হাতী, এটা মাউত, চোমদেৱৰ বিগ্ৰহ আৰু 300 ঘোঁৰা লগত লৈ তাৰ পৰা ওলাই আহে। নতুন ৰাজ্য অধিগ্ৰহণ কৰাটো কিন্তু ইমান সহজ কাম নাছিল। পাটকাই পৰ্বতৰ সিটো পাৰে হিংস্ৰ নগাসকলৰ লগত 13 বছৰ কাল যুঁজ কৰি 1228 খ্ৰীষ্টাব্দত 16 আঘোণ তাৰিখে অসমত প্ৰৱেশ কৰেহি। মহামতী চাওলুং চুকাফাই সেই সময়ত অসমত বাস কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলি সকলোকে একত্ৰিত কৰি চৰাইদেউতে প্ৰথমে ৰাজধানী পাতিছিলহি। তেওঁ যি আহোম সাম্ৰাজ্যৰ গঢ় দিছিল, সেই সাম্ৰাজ্যই 610 বছৰ ধৰি সমগ্ৰ অসমত বিস্তাৰিত হৈ আছিল। সাতৰাজ মাৰি একৰাজ কৰি এক সাম্ৰাজ্য গঢ় দিবলৈ যাওঁতে তেওঁ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল। কিন্তু নেতা হ'ব লগা সকলো গুণ তেওঁৰ আছিল বাবে তেওঁৰ পক্ষে এয়া সম্ভৱ হৈ উঠিছিল। তেওঁ টাই মংগোলীয় ভাষা কৃষ্টি সংস্কৃতিৰ লগত থলুৱা ভাষা কৃষ্টি সংস্কৃতিৰ সমন্বয় ঘটোৱাত উৎসাহ যোগাইছিল। আনকি তেওঁ সেই সময়ত অসমত বাস কৰা আৰু ৰাজ্য শাসন কৰা মৰাণ, বৰাহী, কছাৰী, নগা, চুতীয়া আদি সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি বিবাহ পাশতো আবদ্ধ কৰাইছিল। একেলগে খেতিও কৰিছিল আৰু তেওঁলোকৰ ভাষা সংস্কৃতি নিজেও শিকিছিল। তেওঁৰ শাসনকালত সকলো জনগোষ্ঠীকে উপযুক্ত স্থান দিছিল। বিভিন্ন উপাধি প্ৰদান কৰি সকলো প্ৰজাকে ৰাজ্য শাসনত অংশগ্ৰহণ কৰাইছিল, যাৰ বাবে অসমত বৰুৱা, হাজৰিকা, ফুকন, বৰা আদি নানা উপাধিৰ সৃষ্টি হৈছিল আৰু বামুণ, কলিতা, কোচ সকলোৱে এই উপাধি লাভ কৰিছিল। যাত্ৰাপথত হোৱা আৰু নিজৰ শাসনকালত হোৱা সকলো ঘটনা পৰিঘটনাকে তেওঁ দেওধাই, মহন, বাইলুং পণ্ডিতসকলৰ হতুৱাই লিখাই গৈছিল আৰু তেতিয়াৰ পৰাই অসমত বুৰঞ্জী ৰচনা আৰম্ভ হয়। মহামতী চুকাফাৰ পাৰদৰ্শিতা তথা দূৰদৃষ্টি সম্পন্ন এই সকলো গুণবোৰৰ বাবেই তেওঁৰ নামৰ আগত চাওলুং অৰ্থাৎ চাও মানে ঈশ্বৰ, লুং মানে মহান এই শব্দ ব্যৱহাৰ কৰা হয়। টিপামৰ পৰা কলিয়াবৰলৈকে তেতিয়া পানীৰে ভৰি থকা অসমখন দেখি টাইসকলে খাও খাম, খাও মানে পানী আৰু খাম মানে পথাৰ এই শব্দ ব্যৱহাৰ কৰিছিল। কালক্ৰমত তাৰ পৰাই আওখাম আৰু আসাম হ'ল বুলি কোৱা হয়। এই অসম আৰু অসমীয়াৰ পিতৃ তথা বৃহত্তৰ অসমীয়া জাতিৰ জনক চাওলুং চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ভীমকান্ত বুঢ়াগোহাঁইৰ প্ৰচেষ্টাত 2 ডিচেম্বৰ তাৰিখটো 1987 চনৰ পৰা অসমবাসীয়ে চুকাফা দিৱস অৰ্থাৎ অসম দিৱস হিচাপে পালন কৰি আহিছে।